বন্ধুসকল আপোনালোক আটাইকে মোৰ চেনেল শ্ৰী বৰচামাত স্বাগতম জনাইছো। মহাভাৰতৰ ৰখাল কাহিনীবোৰ জনাৰ বাবেতো আমি সদায় উৎসুক হৈ থাকোঁ। মহাভাৰতৰ এটা মুখ্য চৰিত্ৰ অৰ্জুন, তেওঁৰ বিষয়েও অনেক কাহিনী আছে। গতিকে আজিৰ এই ভিডিঅ'টোত আমি অৰ্জুনৰ ঘৈণীয়েক আৰু তেওঁলোকৰ পৰা উৎপন্ন হোৱা পুত্ৰবোৰৰ বিষয়ে জানিবলৈ পাম। কি আপোনালোকে জানেনে অৰ্জুনৰ 4জনী ঘৈণীয়েক আৰু 4জন পুতেক আছিল? সত্য কথা, দ্ৰৌপদীৰ বাহিৰেও অৰ্জুনে 3জনী ছোৱালীক বিয়া কৰাইছিল। দ্ৰৌপদীৰ দ্বাৰা জন্ম হোৱা পুত্ৰজনৰ নাম আছিল সুতকৰ্মা। অৰ্জুনে দ্বিতীয় বিবাহ এগৰাকী নাগ কন্যাক কৰিছিল, যাৰ নাম উলুপি আছিল। কোৱা যায় যে তেওঁলোকৰ 12 বছৰ বনবাসৰ সময়ত অৰ্জুনে গংগা স্নান কৰিবলৈ হৰিদ্বাৰ গৈছিল। স্নান কৰি থকা সময়ত উলুপি নাগ কন্যা অৰ্জুনৰ ওপৰত মোহিত হৈছিল আৰু নাগলোকক অৰ্জুনক টানি নি তাত বিয়া হৈছিল। উলুপি আৰু অৰ্জুনৰ দ্বাৰা যিজন পুত্ৰৰ উৎপন্ন হৈছিল তাৰ নাম ইৰাবান আছিল। এই তীৰ্থযাত্ৰাৰ সময়তে যেতিয়া অৰ্জুন মণিপুৰক গৈছিল, তেতিয়া তাৰ ৰজা চিত্ৰাবাহনৰ পুত্ৰী চিত্ৰাংগনাক বিয়া কৰাইছিল আৰু পিছত অৰ্জুন আৰু চিত্ৰাংগনাৰ পৰা প্ৰভুবাহন নামৰ পুত্ৰ জন্ম হৈছিল। কিন্তু এওঁলোকে প্ৰভুবাহনক ৰজা চিত্ৰাবাহনক দি দিছিল, তেওঁলোকে বংশৰ বৃদ্ধি কৰি যাতে থাকিব পাৰে। ইয়াৰ পিছত এই বনবাসৰ সময়তে অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ ভনীয়েক সুভদ্ৰাক বিয়া কৰাইছিল আৰু এওঁলোকৰ 2জনৰ পৰা উৎপন্ন হৈছিল অভিমন্যু। তেওঁক কোনে চিনি নাপায়? অত্যন্ত বুদ্ধিয়ক আৰু বীৰ যোদ্ধা আছিল, যিয়ে মাকৰ গৰ্ভৰ ভিতৰতে চক্ৰবেহু বনোৱা শিকিছিল। অভিমন্যু চন্দ্ৰদেৱৰ অৱতাৰ আছিল। অভিমন্যুই উত্তৰাক বিয়া কৰিছিল আৰু তেওঁলোকৰ পুত্ৰ পৰীক্ষিত হৈছিল, যি পিছলৈ ৰাজ্যৰ শাসন চলাইছিল। বন্ধুসকল, অৰ্জুনৰ জীৱনৰ এই ৰহস্যবিলাক জানি আপোনালোকে কেনেকুৱা পালে মোক কমেণ্টত জনাব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব।